স্বাগতম জনাইছোঁ মোৰ চেনেল কবিতা কাননলৈ। আজি বহুদিনৰ মূৰত পুনৰবাৰ মই মোৰ আকৌ এটা গল্প পাঠ কৰিবলৈ ওলাইছোঁ। গল্প ৰাস। জগত অমিয় ত্ৰিভুৱন অম্লানে মিলি কেৰম খেলি আছে। ইপিনে দিব্য আৰু ৰঞ্জনে খোলত চেও দিছে। মিহিৰে যোৱাবাৰৰ ৰাসত কৰা কৃষ্ণ ভাওটোৰ বচন আওৰাইছে। তাৰ ৰাধাজনী তাৰ ভনীয়কী হয় সদায়। এইবাৰো ব্যতিক্ৰম নহয়। সংঘৰ ল'ৰাকেইটাই গাঁৱৰ নামঘৰত ৰাস কৰিব আগৰ দৰেই। নামঘৰীয়া মণিৰাম দাইটি, ওচৰৰ বৰদেউতা খুৰাহঁতৰ সম্পূৰ্ণ বিশ্বাস আছে সিহঁতেই পাৰিব বুলি। বচনৰ স্পষ্টতা দেখি যোৱাবাৰ নামঘৰীয়া দাইটিয়ে কৃষ্ণ ভাওত অভিনয় কৰা মিহিৰক 500 টকা দিছিল। সি নলওঁ বুলি কওঁতেও কৈছিল, তোক উপহাৰ দিছোঁ, ৰাখি থ। শিক্ষকৰ ল'ৰা মিহিৰৰ একেবাৰেই লোভ নাই এইবোৰৰ প্ৰতি। তথাপি জোৰ কৰাত ল'লে। তাৰ পিছৰ বছৰ বহাগ বিহুত সি ধুতি গামোচা গেঞ্জিৰ সৈতে এটা ছিট কিনি নামঘৰীয়া দাইটিক দি সেৱা কৰিলেগৈ। দাইটিয়ে পাৰে মানে আশীৰ্বাদ দিছিল। মিহিৰে সি 500 টকাটোৰ মান ৰখাইছিল। যোগ্যজনক সন্মান জনাই। বাৰু যি কি নহওক, মিহিৰৰ লগতে সংঘৰ গোটেইকেইটা ল'ৰা বিৰাট ভদ্ৰ। গাঁওখনত কিবা এটা হ'লে ইহঁত উপস্থিত হয়গৈ। গাঁৱৰ প্ৰাণ মিহিৰ দিব্যহঁত। এইবাৰ ৰাসৰ কথা বিশেষ পতা হোৱাই নাই। দিব্যৰ মনে ধৰিছে এইবাৰ ৰাস সিহঁতে কৰিবলৈ নাপায়। ইয়াৰ কাৰণ এটাও নথকা নহয়। দিব্যহঁতৰ ঘৰৰ ওচৰতে গাঁৱৰ সকলোতকৈ বেছি প্ৰতিপত্তিশালী টকাৰ জোৰেৰে বলীয়ান মইবৰ মৌজাদাৰ প্ৰতাপ চৌধুৰীৰ ঘৰ। চৌধুৰী ঘতনে ঘৰখন চলে। কাম কাজ নকৰা পুতেকে দেউতাকৰ টকাৰ গৰম গাঁৱত দেখুৱাই ফুৰে। চৌধুৰীৰ ছোৱালীজনী তেনে নহয়। তাই মাকৰ গ্ৰহত উঠিছে। বেয়াটো দেখিলে ঘপককৈ কৈ দিয়াটো তাইৰ অভ্যাস। এবাৰ দেউতাকৰ মুখৰ আগতে দেউতাকৰ কিবা এটা বেয়া দেখি কোৱাৰ বাবে তাইক আগফালৰ বাৰণ্ডাতে পূৰ্ণহতীয়া চৰ সোধাইছিল। এই কথাটো গাঁৱত ৰজন জনাই গৈছিল। তেতিয়াই সকলোৱে গম পাইছিল যে মৌজাদাৰৰ সস্তীয়া দৰ্পচূৰ্ণ কৰিবলৈ তেওঁৰ ছোৱালী সদা প্ৰস্তুত। মৌজাদাৰে পুতেকক অপব্যৱহাৰ কৰাৰ দৰেই হৈছিল। সি সেইবাবে কম বয়সতে সাংঘাতিক অসুৰৰ দৰে হৈ পৰিছিল। সি দেউতাকৰ বাধ্য আছিল, কিন্তু বেয়া কামবোৰতহে। তেওঁলোকে আধি দিয়া মাটিত খেতি কৰা মানুহখিনি সময়মতে ফচল নাপালেও পুতেকে গৈ বেয়াকৈ দাবী ধমকি দি আহে। মানুহবোৰে খেতি কৰি খোৱাতকৈ ভিক্ষাৰী হোৱা শ্ৰেয় যেন দেখে। এনে অত্যাচাৰ ভুগি দুই এজন চহৰ অভিমুখী হ'ল, কিন্তু বেছিভাগেই খেতিত। উপায়তো নাই। যোৱাবাৰেই কথা ওলাইছিল, অহাবাৰ গাঁৱৰ ল'ৰাই ৰাস কৰাতকৈ বিখ্যাত নামী দামী আৰ্টিষ্ট মাতি আনি ৰাসৰ মৰ্যাদা বৃদ্ধি কৰাব। দিব্যই অহুকাণে পহুকাণে শুনিছিল, কিন্তু সি কথাটো সম্পূৰ্ণ প্ৰমাণ নোকোৱাকৈ কাকো কোৱা নাছিল। কিন্তু এইবাৰ তাৰ মৌজাদাৰে অনা নামী দামী আৰ্টিষ্টৰ ৰাস মহোৎসৱ হ'ব যেন মনত লাগি আছে। লগৰকেইটাৰ মনত যিমান উৎসাহ তাৰ মনত নাই। যথাসময়ত ৰাসৰ দিন চমু চাপিলহি। মিটিং এখনো নোহোৱাকৈ এইবাৰ ৰাস হ'বনে? দিব্যৰ কথাবোৰ দিব্যই নিজৰ মাজতেই ৰাখিছে। কাৰোবাক ক'লে কিজানিবা গোটেই গাঁও বিয়পি কিবা অঘটনহে হয়। না, সি উচিত কথাটো গম নোপোৱালৈকে একো নকয়। ৰাসৰ মিটিং নোহোৱা কথাটো সংঘৰ ল'ৰাকেইটাৰ চকুত পৰিল। সিহঁতে আলোচনা কৰিলে আৰু নামঘৰীয়া দাইটিক জনোৱাৰ নিমিত্তে এদিন দাইটিৰ ঘৰলৈকে যোৱাৰ কথাটো থিৰাং কৰিলে। সেইদিনা আছিল দেওবাৰ। গোটেইকেইটাই ভাত খাই ঘৰৰ পৰা ওলাই আহিল। সকলোৰে ঘৰ বেলেগ হোৱা বাবে ওলাই আহোঁতে সময়ো লাগে। দাইটিৰ ঘৰলৈ বুলি ওলাই যাওঁতে নামঘৰটোলৈ এবাৰ চকু মাৰিলে।
এই দুপৰীয়াখন ডায়েটিক ঘৰতেই থাকিব, কাৰণ নামঘৰতনো দুপৰীয়া কাম কি? ৰাসৰ ৰভাখন দিয়া আৰম্ভ হৈছে। সিহঁতে দেখিলে মনতে কৌতূহল নোপোজাও নহয়। এইবোৰকে চাই গৈ থাকোঁতে সিহঁতে কেতিয়া নামঘৰীয়া ডাইটিৰ ঘৰ পালেগৈ ক'বকে নোৱাৰিলে। জপনাখন খুলি বাহিৰত মানুহ নেদেখি সিহঁতৰ এটাই বেল বজালে। ডাইটি গল হেকাৰি এটা মাৰি ওলাই আহিল। সিহঁতক দেখি আচৰিতো হ'ল। বিশেষ একো নকৈ সিহঁতক অহাৰ কাৰণ সুধিলে আৰু বহিবলৈ দিলে। মিহিৰে মাত লগালে, ডাইটি, কথা এটা নহয়, এইবাৰ ৰাসৰ মিটিংখন নহ'ল নেকি? ৰভাই দিলে দেখোন। আমি কোনে কি ভাও ল'ম গমেই নাপালোঁ। ডাইটি অলপ সময় ৰৈ হুমুনিয়াহ কাঢ়িলে। লাহে লাহে ক'লে, তহঁতে মোক বেয়া নাপাবি। এইবাৰ মৌজাদাৰ বোপাই হেনো বেলেগৰ পৰা আৰ্টিষ্ট আনি ৰাসখন পাতিব। আমাৰ ৰাস মানুহে চাব, বহু দেশৰ নানা মানুহে গম পাব। মৌজাদাৰে সিদিনা ক'লে কথাটো, কিন্তু তহঁতকনো কেনেকৈ ক'ম বুজিয়ে নাপালোঁ। মৌজাদাৰে হেনো আৰ্টিষ্টৰ থকা খোৱা দিয়া থোৱাৰ দায়িত্ব ল'ব। তহঁতে অহাবাৰলৈ কৰিবি দে। এইবাৰ নহ'ল আৰু। তহঁতে মোক বেয়া পাই নাথাকিবি। কথাখিনি কৈ নামঘৰীয়া ডাইটি নিশ্চুপ হৈ ৰ'ল। গোটেইকেইটা আমন জিমনকৈ ওলাই গ'ল। কাৰো মুখত মাত নাই। আজি গধূলিটো বৰ উকা লাগিব। আকৌ সেই ব্যস্ততাবোৰেও আমনি নকৰিব। আহে কংস, সৌৱা নামঘৰত দবা বাজিছে। আজি ৰাতিটো নালাগে বুলিলেওনো কেনেকৈ হ'ব? দিনৰ পিছত ৰাতি হয়েই দেখোন। ধন্যবাদ।